উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি ভাৰত ইতিহাসৰ বিষয়বস্তু দ্বিতীয় খণ্ডৰ আমি পঞ্চম অধ্যায় পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ এই পাঠটোৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আহিছোঁ। মানুহে প্ৰাচীন যুগৰে পৰা ঠাই ভ্ৰমণ কৰি আহিছে। সেই ঠাইবোৰ নিজৰ দেশ অন্যৰ দেশ হ'ব পাৰে আৰু ভ্ৰমণৰ কাৰকবোৰ হ'ব পাৰে জীৱিকাৰ তাড়নাত, কৰ্মসংস্থাপনৰ বাবে, প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে, বণিক বেপাৰী সদাগৰ ৰূপে, সৈনিক হিচাপে, পুৰোহিত হিচাপে, তীৰ্থভ্ৰমণ, দুঃসাহসিক কাৰ্য সম্পাদনৰ বাবে ইত্যাদি অনেক কাৰণত মানুহ অৰ্থাৎ পুৰুষ আৰু মহিলা সকলোৱে ঠাই ভ্ৰমণ কৰে। সেই ভ্ৰমণকাৰীসকলৰ বা পৰ্যটকসকলৰ কিছুমান চাক্ষুষ ঘটনাৰ লিপিবদ্ধকৰণে পিছৰ যুগৰ মানুহক সেই ঠাইডোখৰ সম্পৰ্কে ধাৰণা গঢ় লোৱাত সহায় কৰে। অৱশ্যে ভ্ৰমণকাৰীজনৰ আগ্ৰহ আৰু দৃষ্টিভংগী ইয়াত বিশেষ প্ৰাধান্য লাভ কৰে। যেনে কিছুমানে ৰাজসভাৰ বিৱৰণ, কিছুমানে ধৰ্মীয় বিষয়, কিছুমানে কীৰ্তিচিহ্নৰ নিৰ্মাণ শৈলীৰ ওপৰত ইত্যাদি বিভিন্ন দিশলৈ আঙুলিয়াব পাৰি। অৰ্থাৎ ভ্ৰমণ হৈছে বিলাস, আমোদ প্ৰমোদ, জ্ঞানবৰ্ধন আৰু তথ্য সমৃদ্ধ। ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বেলেগ বেলেগ দেশৰ পৰা কেইবাজনো বিদেশী পৰ্যটক আহিছিল আৰু তেওঁলোকে ভ্ৰমণ বৃত্তান্তসমূহ লিপিবদ্ধ কৰিছিল। তাৰে ভিতৰত আমি প্ৰধানকৈ তিনিজনৰ বিষয়ে আলোচনা কৰিম। তেওঁলোক হৈছে আলবেৰুনি, ইবন বতুতা আৰু ফ্ৰান্সোৱা বাৰ্নিয়াৰ। আলবেৰুনি বৰ্তমানৰ উজবেকিস্তানৰ খাৰিজমত 973 খ্ৰীষ্টাব্দত আলবেৰুনিৰ জন্ম হৈছিল। সম্পূৰ্ণ নাম আছিল মহম্মদ ইবন আহমেদ আবু বাৰাইহান আলবেৰুনি। কেইবাটাও ভাষাৰ জ্ঞান থকা আলবেৰুনিয়ে জানিছিল চিৰাইক, পাৰ্চী, আৰবী, হিব্ৰু আৰু সংস্কৃত। 1017 খ্ৰীষ্টাব্দত আলবেৰুনিক চুলতান মামুদে তেওঁৰ ৰাজধানী গজনীলৈ লৈ আহিছিল আৰু মৃত্যু পৰ্যন্ত অৰ্থাৎ 70 বছৰলৈকে ইয়াতেই জীৱন অতিবাহিত কৰিছিল। আলবেৰুনিয়ে আৰবিক সাহিত্যিকসকলৰ ধাৰা অনুসৰণ কৰি ভ্ৰমণ কাহিনীসমূহ লিপিবদ্ধ কৰিছিল। তেওঁ ৰচনা কৰা বিখ্যাত ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখন হৈছে আৰবী ভাষাত লিখিত কিতাব উল হিন্দ। 80টা অধ্যায়ৰ বৃহৎ এই গ্ৰন্থখনত ধৰ্ম আৰু দৰ্শন, উৎসৱ পাৰ্বণ, জ্যোতিৰ্বিজ্ঞান, ৰসায়ন শাস্ত্ৰ, মানুহৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি, সামাজিক জীৱন, জোখ মাপ, চিত্ৰকলা, আইন কানুন আৰু পৰিমাণ বিজ্ঞান ইত্যাদি বিভিন্ন বিষয়বস্তু আছে। তেওঁৰ বৰ্ণনাৰ পৰা আমি সমসাময়িক ভাৰতীয় সমাজৰ প্ৰকৃত স্বৰূপ জানিব পাৰোঁ। আলবেৰুনিয়ে তেওঁৰ লিখনিৰ শুদ্ধতা আৰু নিশ্চিতকৰণৰ বাবে প্ৰশ্নৰ মাধ্যমত আৰু তাৰ আলমত সংস্কৃত পৰম্পৰা অনুযায়ী বৰ্ণনা অৰ্থাৎ জ্যামিতিক গঠন প্ৰণালীত বৰ্ণনা কাৰ্য আগবঢ়াই নি শেষত অন্য কৃষ্টি সভ্যতাৰ সৈতে তুলনা কৰি মুখনি মাৰিছিল। আলবেৰুনি আৰু সাংস্কৃতিক পৰম্পৰা। আলবেৰুনিয়ে ঘটনাসমূহ অনুধাৱন কৰি বিশ্লেষণ কৰোঁতে অনুভৱ কৰা কিছুমান বাধাৰ কথা উল্লেখ কৰিছে। এইবোৰৰ ভিতৰত প্ৰথম হ'ল ভাষা। তেওঁৰ মতে আৰবী আৰু পাৰ্চীৰ লগত সংস্কৃত ভাষাৰ ইমান পাৰ্থক্য যে মনৰ ভাৱসমূহ আৰু ধাৰণাসমূহ এটা ভাষাৰ পৰা আনটোলৈ অনুবাদ কৰাই কঠিন হৈ পৰিছিল। দ্বিতীয় বাধাটো আছিল ভাৰতৰ বহুধা বিভক্ত ধৰ্ম আৰু ধৰ্মীয় ক্ৰিয়াকাণ্ডসমূহ। তৃতীয় বাধাটো হ'ল ইয়াৰ মানুহবিলাকৰ অনৰ্থক, অহংকাৰী আৰু সংকীৰ্ণ মনা। আলবেৰুনি আৰু বৰ্ণ বিভাজন। আলবেৰুনিয়ে অন্যান্য সমাজৰ লগত তুলনা কৰি ভাৰতীয় জাতি ব্যৱস্থাৰ ব্যাখ্যা কৰিবলৈও যত্ন কৰিছিল। তেওঁ সংক্ষেপে উল্লেখ কৰিছে যে প্ৰাচীন পাৰস্যত 4 ধৰণৰ সামাজিক শ্ৰেণীৰ প্ৰতি স্বীকৃতি দিয়া হৈছিল। সেইবোৰ আছিল কুলীন যোদ্ধা আৰু ৰজা বা ৰাজকুমাৰ, দ্বিতীয়তে সাধু সন্ত, পুৰোহিত আৰু উকিল, তৃতীয়তে আছিল চিকিৎসক, জ্যোতিৰ্বিদ আৰু অন্যান্য বিজ্ঞানী আৰু শেষত আছিল কৃষক আৰু কাৰিকৰ। ঠিক তেনেদৰেই ভাৰতীয় বৰ্ণ বিভাজন আছিল ভাৰতীয় সমাজ ব্যৱস্থাত। তাৰে প্ৰথম ব্ৰাহ্মণ আছিল, যিটো শ্ৰেষ্ঠ জাতি বুলি ভবা হৈছিল, আৰু ব্ৰহ্মা মূৰৰ পৰা উৎপত্তি হৈছে বুলিও কোৱা হৈছিল। দ্বিতীয় আছিল ক্ষত্ৰিয়, যিটো ব্ৰহ্মাৰ কান্ধ আৰু হাতৰ পৰা উৎপত্তি হৈছে, আৰু তৃতীয় বৈশ্য, ব্ৰহ্মা কৰঙনৰ পৰা সৃষ্টি, আৰু চতুৰ্থ হৈছে শূদ্ৰ, ব্ৰহ্মাৰ ভৰিৰ পৰা তৈয়াৰ কৰা হৈছিল। উল্লেখযোগ্য যে ব্ৰহ্মাই এই পৃথিৱীখন সৃষ্টি কৰিছে বা মানৱ জাতি সৃষ্টি কৰিছে বুলিও ভবা হৈছিল। দ্বিতীয়জন পৰ্যটক হৈছে ইবন বতুতা। মৰক্কোৰ তাঞ্জিয়াৰত ইবন বতুতাৰ জন্ম হৈছিল। চিৰিয়া, ইৰাক, পাৰস্য, য়েমেন, ওমান, মক্কা আৰু 1332-33 চনত তেওঁ মহম্মদ বিন তুগলকৰ দিনত ভাৰতবৰ্ষলৈ ভ্ৰমণ কৰিবলৈ আহিছিল। সিন্ধু, মুলতান, উচ, দিল্লী আদি বিভিন্ন ঠাই ভাৰতৰ ভ্ৰমণ কৰিছিল। আনকি তেওঁ দিল্লীৰ কাজী তথা বিচাৰক নিযুক্তিও পাইছিল বুলি কোৱা হয়।
1342 চনত তেওঁ চীনৰ মংগোললৈ গৈ চুলতানৰ দূত হিচাপে লাভ কৰা আজ্ঞাৰ সুবাদতে তেওঁ ভাৰতৰ মাজেৰে মালৰ উপকূল, মালদ্বীপ, বংগদেশ আৰু অসম, সুমাত্ৰা, তাৰ পিছতে চীনা বন্দৰ চহৰ জাইটুন হৈ চীনলৈ গৈছিল। জাইটুন চহৰখনক বৰ্তমান কোৱানজু বুলি কোৱা হয়। তেওঁ গোটেই চীন দেশ বিস্তাৰিতভাৱে ভ্ৰমণ কৰিছিল। 1354 চনত তেওঁ গৃহভূমি মৰক্কোলৈ উভতি গৈছিল। তেতিয়াও তেওঁ আফ্ৰিকা, পশ্চিম মধ্য এছিয়া, মধ্য এছিয়া, ৰুছ আদিও ভ্ৰমণ কৰি গৈছিল। ইবন বতুতাৰ বিখ্যাত ভ্ৰমণ কাহিনীমূলক গ্ৰন্থখন হ'ল আৰবী ভাষাত ৰচিত ৰিহলা। ইয়াত 14 শতিকাৰ ভাৰতীয় উপমহাদেশখনৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ বহুতো চমকপ্ৰদ আৰু চহকী সাক্ষী প্ৰমাণ পোৱা যায়। তেওঁ ভ্ৰমণ কাহিনী মাৰ্কো পোলোৰ ভ্ৰমণ কাহিনীৰ লগত তুলনা কৰা হয়। উল্লেখযোগ্য যে সেই সময়ত ভ্ৰমণ অতি দুঃসাধ্য, কষ্টকৰ, বিপদসংকুল, অনিশ্চিত আৰু আশংকাযুক্ত আছিল। আৰু ইবন বতুতাই তেওঁ ভ্ৰমণকালত সংস্পৰ্শলৈ অহা নতুন কৃষ্টি সভ্যতা, ভিন ভিন মানুহ আৰু তেওঁলোকে পোষণ কৰা বিশ্বাস, প্ৰমূল্য আদিৰ বিষয়ে খুব সাৱধানতাৰে তেওঁৰ ভ্ৰমণ কাহিনীত লিপিবদ্ধ কৰিছিল। আৰু ভাৰতীয় নগৰসমূহৰ বিষয়ে তেওঁ কৈছে যে যিকোনো এজন সম্পদশালী দক্ষ পৰ্যটকৰ কাৰণে উপমহাদেশখনৰ নগৰসমূহ উত্তেজনা খোৰাকেৰে ভৰপূৰ আছিল। সেইবিলাক নগৰ কেতিয়াবা যুদ্ধ আৰু কেতিয়াবা আক্ৰমণে বিধ্বস্ত কৰিছিল, যদিও ঘন জনবসতিপূৰ্ণ আৰু সমৃদ্ধিশালী সদায় আছিল। নগৰৰ সৰহসংখ্যক ৰাস্তাই জনসমাগমপূৰ্ণ আৰু বিভিন্ন জাকজমকীয় সামগ্ৰীৰে ভৰা আছিল আৰু নগৰৰ বজাৰবোৰো তাৰ ঠিক তেনেকুৱাই আছিল। সেই সময় ভাৰতৰ ভিতৰত দিল্লী আটাইতকৈ বৃহৎ জনবসতিপূৰ্ণ নগৰ বুলি তেওঁ উল্লেখ কৰিছে। তদুপৰি মহাৰাষ্ট্ৰৰ দৌলতাবাদ আয়তনৰ ফালৰ পৰা দিল্লীৰ লগত ফেৰ মাৰিব পৰা বিধৰ নগৰ আছিল বুলিও তেওঁ কৈছিল। বজাৰসমূহৰ ক্ষেত্ৰত তেওঁ কৈছে যে তাত পণ্য ক্ৰয় বিক্ৰয় তথা অৰ্থনৈতিক আদান-প্ৰদানৰ লগতে সামাজিক আৰু সাংস্কৃতিক আদান-প্ৰদানৰ কেন্দ্ৰ আছিল। নাচনীয়াৰ গায়ন-বায়ন আৰু গায়কসকলে জনসাধাৰণৰ বাবে বজাৰত থকা মন্দিৰ আৰু মছজিদত য'ত নিৰ্দিষ্ট ঠাইত তেওঁলোকৰ ৰাখিছিল তাতে তেওঁলোকে মনোৰঞ্জন কৰিছিল। গ্ৰাম্যাঞ্চলৰ অধিক উৎপাদনক্ষম ভূমিৰ বাবে কৃষকসকলে বছৰত কৰা দুটা শস্যৰ খেতিৰ বাবে আৰু এছিয়াৰ আভ্যন্তৰীণ বেহা-বেপাৰৰ সৈতে প্ৰশস্ত সুবিধা থকাৰ বাবে নগৰসমূহ ধন-দৌলতৰ কেন্দ্ৰ হৈ পৰিছিল। পশ্চিম এছিয়া আৰু দক্ষিণ-পূব এছিয়া বজাৰত ভাৰতীয় পণ্যৰ যথেষ্ট চাহিদা থকাত ভাৰতীয় কাৰিকৰ আৰু বণিকৰ প্ৰচুৰ লাভ হৈছিল। তথাপি আৰু এটা উল্লেখযোগ্য যে ভাৰতীয় কপাহী কাপোৰ, সুন্দৰ মসলিন কাপোৰ, পাট কাপোৰ, বুটতোলা ৰেচমী কাপোৰ আৰু চেটিনৰ বহুত চাহিদা সেই সময়ত দেখা গৈছিল। তাৰোপৰি সকলোবোৰ বাণিজ্যিক পথতেই ৰাষ্ট্ৰীয় অতিথিশালা আৰু আলহী ঘৰ থাকিব পৰা নিৰ্মাণ কৰা হৈছিল। দক্ষ আৰু উন্নত ডাক ব্যৱস্থা আছিল, যাৰ যোগেদি বণিকসকলে দূৰ-দূৰণিলৈ খা-খবৰ, ধনবিত আৰু কমেও কম সময়ৰ ভিতৰত প্ৰয়োজনীয় পণ্য সামগ্ৰীও তেওঁলোকে পঠিয়াব পাৰিছিল, আৰু যিটো আধুনিক কুৰিয়াৰ ব্যৱস্থাৰ সৈতে প্ৰায় সমপৰ্যায়ৰ আছিল। তৃতীয়জন পৰ্যটক হৈছে ফ্ৰান্সোৱা বাৰ্নিয়াৰ। এজন চিকিৎসক, ৰাজনৈতিক দাৰ্শনিক, ইতিহাসবিদ আৰু পৰ্যটক ফ্ৰান্সোৱা বাৰ্নিয়াৰ। তেওঁ 1656 চনৰ পৰা 1668 চনলৈ প্ৰায় 12 বছৰ কাল মোগল সম্ৰাট শ্বাহজাহানৰ শাসনৰ সময়তে তেওঁ ভাৰতবৰ্ষত থাকিছিল। ট্ৰেভেলছ ইন দ্য মোগল এম্পায়াৰ, মোগল সাম্ৰাজ্যত ভ্ৰমণ, বাৰ্নিয়াৰ উল্লেখযোগ্য ভ্ৰমণ কাহিনীমূলক এখন গ্ৰন্থ, য'ত তেওঁ বিস্তৃত পৰ্যবেক্ষণ, উল্লেখযোগ্য সমালোচনা আৰু সূক্ষ্ম চিন্তাবোৰ দেখিবলৈ পোৱা যায়। তেওঁ মোগল আমোলৰ ভাৰতবৰ্ষক সমসাময়িক ইউৰোপৰ সৈতে তুলনা কৰিছিল। বাৰ্নিয়াৰৰ মতে ইউৰোপ আৰু মোগল ভাৰতৰ মাজত এটা প্ৰধান পাৰ্থক্য হ'ল যে ভাৰতীয়সকল ব্যক্তিগত ভূমিস্বত্বৰ অধিকাৰী নাছিল। ব্যক্তিগত সম্পত্তি ৰখাৰ পূৰ্ণ সমৰ্থক বাৰ্নিয়াৰে উপলব্ধি কৰিছিল যে ভূমিৰ ওপৰত ৰাষ্ট্ৰৰ অধিকাৰ ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ দুয়োপক্ষৰ কাৰণে হানিকাৰক আছিল। তেওঁ ভ্ৰমণ কাহিনীয়ে মাজে সময়ে জটিল সামাজিক বাস্তৱতাৰ কথা উল্লেখ কৰি কৈছে যে কাৰিকৰসকলে পণ্য উৎপাদনৰ উন্নয়ন সাধন কৰিবলৈ কোনো ধৰণৰ অনুপ্ৰেৰণা লাভ নকৰে, যিহেতু সমুদয় লভ্যাংশ ৰাষ্ট্ৰই আত্মসাৎ কৰিছিল। তেওঁ মোগল আমোলৰ নগৰ চহৰসমূহক কেম্প নগৰ বুলিও বৰ্ণনা কৰিছিল, আৰু নগৰ চহৰসমূহত বণিক সম্প্ৰদায়ৰ বৃত্তিমূলক শ্ৰেণীৰ আধিপত্য আছিল বুলি উল্লেখ কৰিছে। আৰু সেই বণিক আৰু বৃত্তিমূলক শ্ৰেণীৰ ভিতৰত আছিল মহাজন, শেঠ, চিকিৎসক, যিবোৰক হাকিম বা বৈদ্য বুলিও কোৱা হৈছিল, শিক্ষক আছিল, পণ্ডিত আৰু মোল্লা, উকিল আছিল, চিত্ৰকৰ, স্থপতিবিদ, গায়ন-বায়ন, হস্তাক্ষৰ বিশাৰদ আদি আছিল। তাৰোপৰি দাসবিলাকৰ কথা তেওঁ উল্লেখ কৰিছে যে দাসবিলাকক অন্য পণ্যৰ দৰে মুকলিতভাৱে বিক্ৰী কৰা হৈছিল আৰু উপহাৰৰ সামগ্ৰী হিচাপেও তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল। মহিলাসকলে সতী গৈছিল আৰু সতী
প্ৰথাত কিছুমান তিৰোতা বাধ্যতামূলকভাৱেও সতী দিয়া হৈছিল আৰু কিছুমানে স্বেচ্ছাই আঁকোৱালি লৈ সতী হিচাপে মৃত্যুবৰণ কৰিছিল। মহিলাবোৰ শ্ৰম, কৃষি উৎপাদন আৰু অনাকৃষি উৎপাদন এই দুই ক্ষেত্ৰতে জড়িত আছিল। আনকি বাণিজ্যিক কাম-কাজ আৰু বাণিজ্যিক বিবাদৰ আদালত আদি ক্ষেত্ৰতো তেওঁলোক আগভাগ লৈছিল। 14 শতিকাৰ পৰা অষ্টাদশ শতিকালৈ ভাৰতবৰ্ষত বহু পৰ্যটক আহিছিল আৰু তেওঁলোকে পাৰ্চী ভাষাত ভাৰতবৰ্ষ সম্পৰ্কে ভালেমান ভ্ৰমণ কাহিনী ৰচনা কৰিছিল। আৰু তাৰ ভিতৰত আব্দুৰ ৰজ্জাক, সমৰখণ্ডী, মাহমুদ আলী, আলখি, শ্বেখ আলী হাজিন আছে। এই হৈছে আজি আমি তিনিজন পৰ্যটক আল-বেৰুনী, ইবন বতুতা আৰু ফ্ৰাঞ্চোৱা বাৰ্নাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। আৰু